মা দেউতা বুঢ়া হৈছে যদিও কিন্তু মনটো এতিয়াও টেকা হৈ আছে আমাৰ দেউতাই এতিয়া 85 বছৰ বয়সত জীন্স লং পেণ্ট পিন্ধি যোৰহাট টাউনৰ মাজত ঘূৰি ফুৰে আৰু মায়ে এতিয়া 80 বছৰ বয়সতো সুজুকি লং পেণ্ট পিন্ধি যোৰহাট টাউনৰ মাজত ঘূৰি ফুৰে বেয়া নাপাব দেই আগতে মানে ইংলিছ মিডিয়ামত আছিল এতিয়া অসমীয়া মাধ্যমলৈ গুচি আহিলোঁ অসমীয়া মাধ্যমত আহি আকৌ কি কৰি জানা নাই সৰ্বশিক্ষা পালাপ কৰি গ'লোঁ সৰ্বশিক্ষা পালাপ কৰাৰ কাৰণে ভুলে ভুলে সকলোখিনি যায় আপোনালোকে সুধুৱাই ল'ব কথা কি জানে নাই আমাৰ দেউতাই মানে ছোৱালী হ'বকে 8টা ল'ৰাকে জন্ম দিলে দেউতাৰ 60 বছৰ বয়সত দেউতাৰ বয়সত মাৰ গৰ্ভত 8 নম্বৰ মই মহাপুৰুষ জন্মঘৰত বহিছোঁগে ঘূৰা কালত আৰু কথা কি জানে নাই আমাৰ দেউতাই ওপৰত 7জনক পঢ়ুৱাব নোৱাৰিলে কিয় নোৱাৰিলে জানে নাই আমাৰ দেউতাৰ জীৱিকাটো আছিলে কাল্টিভেশ্যন আৰু 5 বছৰ বয়সতে মোক দিলে স্কুলত এডমিশ্যন আৰু নাম ধৰে মোৰ যাদৱ নন্দন আৰু ক্লাছে পাই গ'লোঁ মই প্ৰমোশ্যন আৰু মই লগৰ ল'ৰাৰ লগত শিকিলোঁ প্ৰিপজিশ্যন কনজাংশ্যন এণ্ড ইণ্টাৰজেকশ্যন আফটাৰ 15 years মই দিলোঁ SSLC এক্সামিনেশ্যন পঢ়াত ভালেই আছিলে কি হ'ল জানো ৰিজাল্ট আহিল 3rd ডিভিজন তাৰপাছতে হায়াৰ ছেকেণ্ডেৰী লগাই ল'লোঁ এডমিশ্যন আৰু সদৌ শেষত মই হ'লোঁ আণ্ডাৰ গ্ৰেজুৱেশ্যন চৰকাৰ ঘৰত চাকৰি নাপালোঁ মাজনীয়া চিনি পালাপ কৰি গ'লোঁ আৰু মনতে ল'লোঁ মই ডিচিশ্যন আৰু লগে লগে পাতি ল'লোঁ মই বিয়াখন বিয়া পতাৰ পাছত কি হ'ল জানে নাই বিয়া পতাৰ পাছত পত্নীৰ লগত নকৰিলোঁ কোনো মই ডিছকাশ্যন আৰু লগে লগে বাপেকে আৰম্ভ কৰি দিলোঁ মই প্ৰডাকশ্যন এতিয়া এজনী দুজনীকে মোৰ 7জনী ছোৱালী এই হ'ল মোৰ পপুলেশ্যন গতিকে ৰাইজে আশীৰ্বাদ কৰিব আৰু এটা সন্তান জন্ম দিলে নিশ্চয় দেউতাৰ ধৰ্মটো ৰক্ষা হ'ব নহয় জানো গতিকে শেষৰটো আপোনালোকে ল'ৰা এটা হ'বলৈ আশীৰ্বাদ দিব কিন্তু মই এটা কথা এটা শুনো আকৌ বৰ্তমান চৰকাৰে কি ঘোষণা কৰিছে জানে নাই বৰ্তমান আমাৰ হিমন্ত চৰকাৰে ঘোষণা কৰিছে কি জানে নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কি ঘোষণা কৰিছে জানে নাই বোলে 2টিতকৈ যদি বোলে অধিক সন্তান জন্ম দিয়ে তেতিয়াহ'লে বোলে কোনো ৰাজ সাহায্য আঁচনি নাপাব ইফালে আকৌ বদৰুদ্দিনে কৈছে বোলে আমাক সংখ্যাগৰিষ্ঠতা লাগে আমি আগন্তুক চৰকাৰ গঠন কৰিম কোনটো ধৰো কোনটো বিভাগতে পৰিছোঁ তথাপিতো শেহতীয়াভাৱে মই এটা সিদ্ধান্ত লৈছোঁ মই না কিন্তু সকলো ৰাইজে মোক হাত চাপৰি এটা আশীৰ্বাদ দিব লাগিব মই তেতিয়াহে গঠন নকৰা হ'ব দিয়ক ক'ব লাগিব নিশ্চয় কম মই আকৌ শেহতীয়াকৈ দ্বিতীয় বিবাহ পাতিম বুলি ভাবিছোঁ দ্বিতীয় বিবাহ পাতি 2টি সন্তান জন্ম দি বুঢ়া কাললৈকে চৰকাৰ ঘৰৰ পৰা বৃদ্ধ পেঞ্চনটো লৈ খাই থাকিব পাৰিম